নেতাজন কোন আছিলে যিজন আছিলে চবেই গম পায় কেলে হ'ল এনেকুৱা এজন সম্পদ অসমৰ হীৰা অসমৰ দিন অসমৰ হাৰটো হেৰুৱাই দিছে পাৰিব নেকি নেক্সট এনেকুৱা এজন পাব নেকি আপোনালোকে ক'ব পাৰিব নিশ্চয়কৈ আচলতে এইদৰে খুবৰ কৰ্মী প্ৰকাশ ঘটা পৰিলক্ষিত হৈছে কাৰণ নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত অনুষ্ঠিত হৈছিল তেনে ক্ষেত্ৰত ছিংগাপুৰত গীত পৰিৱেশন কৰিবলৈ গৈ যোৱাৰ পিছতে এনেধৰণৰ এটা নঘটিবলগীয়া ঘটনা সংঘটিত হ'ল যাৰ ফলশ্ৰুতিত ইয়াৰ আপোন শিল্পীগৰাকী কৰোণভাৱে মৃত্যু খাবলৈ লগীয়া পৰিৱেশৰ সৃষ্টি হ'ল আৰু এইখিনি সময়ছোৱাত বহু লোক ওলাই আহিছে লতাশিল খেলপথাৰলৈ নিশাৰ ভাগলৈ দেখিবলৈ পোৱা গৈছে সেই পৰিৱেশ সকলোৱে এইখিনি সময়ছোৱাত শোকাহত হৈ পৰিছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আছে হয়তো সুধিবলৈ ভাষা নাই ক'বলৈ ভাষা নাই তথাপি দুআষাৰ এই দুখৰ সময়ছোৱাত আপোনাৰ পৰা জানিব বিচাৰিছোঁ চব যিটো বাতৰিটো যেতিয়া আমি পাইছিলোঁ ভগৱানৰ প্ৰাৰ্থনা জনাইছিলোঁ যেনে বাতৰিটো মিছা হওক কিন্তু অশনি বাতৰিটো আহিল ভাবিব নোৱাৰা কথা জুবিন আমাৰ মাজত নাই এই কথাটো ভাবিবই নোৱাৰি আৰু জুবিনক এপাক ফুল দি শ্ৰদ্ধাঞ্জলি জনাব লাগিব সেই কথাটোতো ভাবিব নোৱাৰা কথা আগতে ৰাইজ আহিছিল জুবিনৰ গান শুনিবলৈ আজি ৰাইজ আহিছে জুবিনক এপাক ফুল দিবলৈ এটা মৰ্মান্তিক পৰিৱেশ এটা সোণালী সন্তান হেৰাই গ'ল এটা তৰা কৰি গ'ল এটা সম্পদ নোহোৱা হ'ল মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ দুগৰাকী গুৰুক আমি সদায় কলগত কৰি আহিছোঁ তাৰপিছত আমি ৰুক্মণ জ্যোতিপ্ৰসাদ আগৰৱালা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা নটপূজ্য ফণী শৰ্মা ভূপেন দালে তাৰপিছত নতুন প্ৰজন্মক শিপাৰ লগত সম্পৰ্কিত কৰি সংস্কৃতিৰ ধাৰাৰে আগুৱাই নিয়াৰ নেতৃত্ব লৈছিল জুবিন গাৰ্গে অসমৰ খিলঞ্জীয়া মানুহৰ দুৰ্যোগৰ মুহূৰ্ততো জুবিন গাৰ্গে সন্মুখৰ পৰা নেতৃত্ব লৈছিল বলিষ্ঠ পদক্ষেপ লৈছিল ভাবিব নোৱাৰা এটা ঘটনা আৰু অহা 7 দিন সুদৰ্শন ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই শ্ৰদ্ধা জনাই সুদৰ্শন ছাত্ৰ সন্থাৰ পতাকা অৰ্ধনমিত কৰি ৰাখি শ্ৰদ্ধা জনাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই ক্ষেত্ৰত তেখেতৰ মৃত্যুটো কিছু অস্বাভাৱিক তেনে ক্ষেত্ৰত সকলোৱে জানে মুখ্যমন্ত্ৰীগৰাকীয়েও তদন্তৰ কথা কৈছে তেনে ক্ষেত্ৰত আপোনালোকৰ সংগঠনৰ তৰফৰ পৰা ভাষ্য এই বিষয়ত ৰাইজেও চকু ৰাখি আছে আমিও চকু ৰাখি আছোঁ ইতিমধ্যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে গতিকে আইনে নিজৰ দিশটো নিজে ল'ব লাগিব উৎপল শৰ্মা ডাঙৰীয়া আছে জুবিন গাৰ্গ অবিহনে অসমখনৰ কল্পনাও কৰিবলৈ টান গতিকে আমি কোনেও কেতিয়াও নভবা বাতৰি এটা আহিছে এই মুহূৰ্তত শিল্পীগৰাকীৰ বাবে কেৱল শ্ৰদ্ধাঞ্জলি আৰু প্ৰাৰ্থনা তেওঁ য'তে আছে কুশলে থাকক আমি লতাশিলত সমবেত হৈছোঁ তেখেতক সেই শ্ৰদ্ধা জ্ঞাপন কৰিবৰ কাৰণে অসমৰ সৰ্বত্ৰে মানুহ ওলাই আহিছে তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ সকলোৱে তেওঁক শেষ দৰ্শন কৰিব বিচাৰিব তেওঁ পাৰ্থিৱ শৰীৰটো চৰকাৰক আহ্বান জনাইছোঁ যাতে সেই ধৰণে শেষ যাত্ৰাৰ ব্যৱস্থা কৰে ৰাইজে চাব পৰা হয় নৰ্থ ইষ্ট ফেষ্টিভেল অসমতে নাপাতি উত্তৰ পূৰ্বাঞ্চলতে নাপাতি ইমান দূৰ দিগন্তৰ প্ৰচাৰ কিবা অৰ্থ আছে বুলি আপুনি ভাবেনে বা ছাত্ৰহঁতে ভাবেনে এই মুহূৰ্তত গোটেই বিষয়টো অসমৰ মানুহে সহজভাৱে লোৱা নাই আমিও বিষয়টোত নজৰ ৰাখিছোঁ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বক্তব্য ৰাখিছে আমি বিশ্বাস কৰোঁ আইনে নিজৰ বাদ ল'ব আমি সকলোৱে নজৰ দি আছোঁ আৰু কোনেও কথাটো সহজভাৱে গ্ৰহণ কৰা নাই নিশ্চয়কৈ আচলতে